হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাৰ্লিং উইথ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি টেন্সৰ বিষয়ে কিছু কথা শিকোঁ। টেন্স মানে হ'ল কাল। কাল কি প্ৰকাৰ? কাল মূলতঃ তিনি প্ৰকাৰ, যেনে প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল, ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। আকৌ প্ৰতিটো টেন্সৰে চাৰিটা ভাগ আছে, যেনে প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা হ'ল চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, কণ্টিনিউৱাছ। এই চাৰিটা হ'ল প্ৰেজেণ্ট টেন্সৰ ভাগ। ঠিক তেনেদৰে পাষ্ট টেন্সৰ ভাগ চাৰিটা হ'ল চিম্পল পাষ্ট বা পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, কণ্টিনিউৱাছ। ঠিক তেনেদৰে ফিউচাৰ টেন্সৰ ভাগ চাৰিটা হ'ল চিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। ত' তোমালোকে টেন্সৰ মেইন ভাগকেইটা শিকিলা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত মই এই প্ৰত্যেকটো টেন্সৰে পুংখানুপুংখভাৱে বৰ্ণনা আগবঢ়াম। ত' তোমালোকে মোৰ পিছৰ ভিডিঅ'সমূহ চাবা। ঠিক আছে, তেতিয়ালৈকে বাই বাই, ধন্যবাদ।